খাকী পোছাকৰ মাজতো যে মানৱতা লুকাই থাকে সেই কথাৰেই প্ৰমাণ কৰিলে শিৱপ্ৰসাদ কলিতাই। এইজন মানৱ দৰতী শিৱপ্ৰসাদ কলিতা আন কোনো নহয়, বঙাইগাঁও জিলাৰ কুকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াহে। উল্লেখ্য যে অভয়াপুৰী উত্তৰ সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা গোলাপাৰা অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে গুৰুতৰ ৰূপ ধাৰণ কৰাত শ শ বানাক্ৰান্তই থাকিবলগীয়া হৈছে আশ্ৰয় শিবিৰত। দিন যোৱাৰ লগে লগে চৰকাৰী সাহায্যৰ পৰিমাণো কমি যোৱাত খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰত থকা লোকসকলে। অনাহাৰে অনিদ্ৰাৰে থকা বানাক্ৰান্তৰ দুৰ্ভোগ চকুৰ আগতে দেখা পাই থিৰেৰে থাকিব নোৱাৰিলে কুকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনে। তেওঁ নিজৰ দৰমহাৰ ধনেৰে এসাঁজ খোৱাৰ ব্যৱস্থা কৰি দিলে শিবিৰত থকা আটাইখিনি বানাক্ৰান্তক। এই সময়তে নহয়, লকডাউনৰ সময়ছোৱাতো দৰিদ্ৰ লোকলৈ সহায়ৰ হাত আগবঢ়োৱা কলিতাৰ মহানুভৱতাক স্থানীয় লোকসকলে একেমুখে প্ৰশংসা কৰিছে। কলগাছিয়াৰ পৰা মুজাম্মেল হুছেইনৰ ৰিপৰ্ট, নিউজ 9 অসম। আৰক্ষী শিৱপ্ৰসাদ কলিতা ডাঙৰীয়াই গোলাপাৰা ব্ৰিজত যিবিলাক বানা আক্ৰান্ত মানুহ আছে সেইবিলাক মানুহত খোৱাৰ বহুত অসুবিধা আছিল। আজি ছাৰে নিজে বনাই ইয়াতে আহি ৰাইজক অলপ খিচিৰি এসাঁজ খোৱাৰ কাৰণে সহায় কৰিলে। আৰু এই চাগতে আমি আৰক্ষী শিৱপ্ৰসাদ কলিতা ছাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু এই ছাৰে আমাৰ বহুত সঁচাকৈ ধন্যবাদ জনাইছোঁ। আমাৰ কুকিলা ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতা আজি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই।